Hello friends, welcome to our channel Assamese Medium. And আজি আমি এইটো ভিডিওত AHSEC second year students সকলৰ কাৰণে তোমালোকৰ law spring chapter টোৰ আমি অসমীয়া explanation লৈ আহিছো। এই chapter টোৰ লিখক হৈছে Jung। আৰু তোমালোকৰ এই chapter টো Jungৰ book Law Spring: A Stories from Stolen Childhoodৰ এটা excerpt বা এটা অংশ। আৰু chapter টোত আমি দেখিছো দুটা part আছে। এটা হৈছে Sometimes I find a rupee in the garbage. আৰু আনটো পাৰ্ট হৈছে I want to drive a car. আৰু এইটো ভিডিওত আমি বিশেষকৈ Sometimes I find a rupee in the garbage এই পাৰ্টৰ আমি এক্সপ্লেনেশ্যন কৰি দিম। আৰু আনটো পাৰ্টৰ এক্সপ্লেনেশ্যন আমি বেলেগ এটা ভিডিও বনাই তোমালোকক দি দিম। এতিয়া আহিছো তোমালোকৰ চেপ্টাৰটোৰ টাইটেলটো লৈ। তোমালোকৰ চেপ্টাৰটোৰ টাইটেল হৈছে Lost Spring, যাৰ অসমীয়া অৰ্থ হ'ব হেৰুৱা বসন্ত। কিন্তু ইয়াত লিখকে স্প্ৰিং শব্দটো মেটাফৰিকলি হে ব্যৱহাৰ কৰিছে। মেটাফৰিকেল মানে হৈছে যেতিয়া এটা শব্দই তাৰ প্ৰকৃত অৰ্থটো প্ৰকাশ নকৰি বেলেগ এটা অৰ্থহে প্ৰকাশ কৰে। এতিয়া স্প্ৰিং সিজন বা বসন্ত ঋতু বুলি কওঁতে তোমালোকৰ মনত কেনে ধৰণৰ ধাৰণাৰ সৃষ্টি হয়? বসন্ত ঋতুটো হৈছে বছৰৰ এটা এনেকুৱা সময় যিটো সময়ত প্ৰকৃতিয়ে এটা নতুন ৰূপ ধাৰণ কৰে। এই সময়ত গছবিৰিখত নতুন পাত আহে, ফুলবিলাকত ফুল ফুলিব আৰম্ভ হয়, অৰ্থাৎ সকলো ফালে এটা আনন্দময় পৰিৱেশ। ঠিক তেনেদৰে আমাৰ জীৱনৰো যিটো শৈশৱ কাল, এই শৈশৱ কালটোক আমি বসন্ত ঋতুটোৰ লগত তুলনা কৰিব পাৰোঁ। কাৰণ এইটো সময়তে এটা শিশুৱে নতুন নতুন কথা শিকিবলৈ আৰম্ভ কৰে, জীৱনৰ শিক্ষা লাভ কৰিব আৰম্ভ কৰে, আৰু এইটো সময় হৈছে শিশুটোৰ বাবে জীৱনৰ আটাইতকৈ ভাল লগা সময়। আৰু ঠিক এইটো অৰ্থ বুজাবলৈ লিখকে ইয়াত স্প্ৰিং শব্দটো বা বসন্ত শব্দটো ব্যৱহাৰ কৰিছে। ইয়াত কিন্তু তোমালোকে এটা কথা মন কৰিবা, লিখকে কিন্তু তোমালোকৰ এই চেপ্টাৰটোৰ নাম লষ্ট স্প্ৰিং বা হেৰুৱা বসন্ত ৰাখিছে। তোমালোকে এবাৰ কল্পনা কৰি চোৱাচোন, যদি আমাৰ প্ৰকৃতিত এবছৰৰ বাবে হ'লেও যদি বসন্ত ঋতুটো নাহে, তেতিয়াহ'লে কেনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ব? আমি দেখিম যে প্ৰকৃতিৰ সকলোবোৰ বস্তুৱে মৰহি যাব। ঠিক তেনেদৰে তোমালোকে এই চেপ্টাৰটোত দুজন শিশুৰ কথা পাবা। এজন হৈছে চাহেব আৰু আনজন হৈছে মুকেশ। আৰু এই দুয়োজন শিশুৰ জীৱনটো যথেষ্ট কষ্টকৰ আছিলে, যাৰ বাবে ইহঁতৰ যিটো শৈশৱ কাল এইটো মৰহি গৈছিলে। যিটো সময়ত সিহঁতে আনন্দ কৰি ফুৰিব লাগিছিল, সেইটো সময়ত কিন্তু সিহঁতে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে। এতিয়া আহিছো তোমালোকৰ চেপ্টাৰটোৰ ফাৰ্ষ্ট পাৰ্টটোলৈ। Sometimes I find a rupee in the garbage. অৰ্থাৎ মই কেতিয়াবা এই জাবৰৰ দমবিলাকৰ মাজত এটকা এটা বিচাৰি পাওঁ। ইয়াত তোমালোকে পাবা চাহেব নামৰ এজন সৰু ল'ৰাৰ বিষয়ে, যাক আমাৰ লিখকে সদায় ৰাতিপুৱা লগ পায় স্ক্ৰাউঞ্জিং ফৰ গোল্ড ইন দ্য গাৰ্বেজ। অৰ্থাৎ জাবৰৰ সেই দমবিলাকৰ মাজত সি গোল্ড বিচাৰি থাকে। গোল্ড মানে হৈছে তোমালোকে কেতিয়াবা দেখা নাই সৰু সৰু যে ল'ৰাবিলাক থাকে, শিশুবিলাক জাবৰৰ দমবিলাকৰ মাজত সিহঁতে সাধাৰণ খোৱা বস্তু বা পুৰণা কাপোৰ এইবিলাক বিচাৰি থাকে। তো চাহেবৰ কাৰণেও সেই জাবৰৰ দমবিলাকৰ মাজত পোৱা সেই খোৱা বস্তু বা সেই পুৰণা বয় বস্তুবোৰ তাৰ কাৰণে গোল্ড আছিল। চাহেবৰ প্ৰকৃত ঘৰ আছিলে ঢাকা, এতিয়াৰ যি বাংলাদেশ। আৰু সিহঁতৰ পৰিয়ালৰ লগত বাংলাদেশৰ পৰা গুচি আহিছিলে, কাৰণ তাত ডাঙৰ ধুমুহা হৈছিলে, আৰু ধুমুহাৰ কাৰণে তাত মানে সিহঁতৰ ঘৰ, সিহঁতৰ খেতি বাতি সকলোবোৰ ধ্বংস হৈ গৈছিল। আৰু যিহেতু সিহঁতৰ থকা বা খোৱা বস্তুৰ অভাৱ আছিলে তাত, সেইকাৰণে গোটেই পৰিয়ালটোৱে তাৰ পৰা গুচি আহিছিল। আৰু সিহঁতে গুচি আহিছিলে লুকিং ফৰ গোল্ড ইন দ্য বিগ চিটি। অৰ্থাৎ সিহঁতৰ সাধাৰণ থকা বা খোৱাৰ সাধাৰণ ব্যৱস্থা বিচাৰি সিহঁতে ডাঙৰ ডাঙৰ চিটিবিলাকলৈ গুচি আহিছিল। যেতিয়া ৰাইটাৰে চাহেবক সুধিছিল যে তুমি এইবোৰ কিয় কৰি আছা, তেতিয়া চাহেবে কৈছিলে যে I have nothing else to do, অৰ্থাৎ তাৰ ইয়াৰ বাহিৰে অন্য একো কৰিবলৈ নাই। তেতিয়া ৰাইটাৰেও সুধিছিল যে তুমি স্কুললৈ নোযোৱা কিয়, কিন্তু চাহেবে কৈছিলে যে মোৰ ওচৰত তেনেকুৱা কোনো স্কুল নাই, যদি এখন থাকিলহেঁতেন মই গ'লোহেঁতেন। আৰু ৰাইটাৰে কৈছিলে যে যদি মই এখন স্কুল বনাওঁ তুমি আহিবানে? আৰু সি কৈছিলে হয় মই যাম। কিন্তু এদিন যেতিয়া চাহেবে ৰাইটাৰক পুনৰ দেখা পাইছিলে, সি তেখেতলৈ দৌৰি আহিছিলে আৰু সুধিছিল যে আপুনি যে স্কুলখন বনাওঁ বুলি কৈছিলে, সেই স্কুলখন বনাই ৰেডি হৈছেনে, বা মই এতিয়া স্কুল যাব পাৰিমনে? তেতিয়া ৰাইটাৰে মানে কৈছিলে চাহেবক যে এখন স্কুল বনাবলৈতো যথেষ্ট সময় লাগে। আৰু এই ক্ষেত্ৰত ৰাইটাৰে যথেষ্ট লাজো পাইছিলে, কাৰণ তেখেতে চাহেবলৈ এটা মিছা প্ৰতিশ্ৰুতি দিছিলে বা ফলছ প্ৰমিছ কৰিছিলে, যিটো তেখেতে মানে সম্পূৰ্ণ কৰিব পৰা নাছিলে। কিন্তু এইটো কথাক লৈ চাহেবৰ অলপো বেয়া লগা নাছিলে, কাৰণ তাৰ যিটো ব্লিক ৱৰ্ল্ড বা আশাহীন জীৱনটোত তেনেকুৱা ধৰণৰ মিছা প্ৰতিশ্ৰুতি সি সদায় পাই থাকে। আৰু এনেকৈ লিখকে চাহেবক বহুদিন লগ পোৱাৰ পিছত এদিন তেখেতে তাৰ নামটো সুধিলে, আৰু সি তেতিয়া
যেন এনাউন্সে কৰিছে তেনেকৈ কৈছিলে যে তাৰ নামটো হৈছে চাহেব-ই-আলম আৰু যাৰ মিনিংটো হৈছে লৰ্ড অফ দি ইউনিভাৰ্ছ অৰ্থাৎ এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰে ৰজা তেতিয়া ৰাইটাৰে ভাবিছিলে যে চাহেবে চাগে তাৰ নামটোৰ অৰ্থটো নাজানে আৰু যদি জানিলেহেঁতেন চাহেবে সেইটো কথা বিশ্বাসেই নকৰিলেহেঁতেন কাৰণ তাৰ যিটো জীৱন বৰ্তমানৰ আৰু তাৰ যিটো নামৰ অৰ্থ এই দুয়োটা একদমেই অপজিট আৰু এনেকৈয়ে চাহেবে সদায় তাৰ লগৰবিলাকৰ লগত ঘূৰি ফুৰিছিলে আৰু ৰাইটাৰে ইয়াত কৈছে যে দে ৱেৰ লাইক এন আৰ্মি অফ বেয়াৰফুট বয়জ আৰ্মি মানে হৈছে এটা গ্ৰুপ আৰু বেয়াৰফুট মানে হৈছে খালী ভৰি অৰ্থাৎ সিহঁতে ভৰিত কোনো ধৰণৰ চেণ্ডেল বা জোতা নিপিন্ধাকৈ খালী ভৰিৰে সদায় ঘূৰি ফুৰিছিলে সেই জাবৰৰ দমবিলাকৰ মাজত সিহঁতৰ কিবা দৰকাৰী বস্তু বা খোৱা বস্তু কিবা পায় নেকি এইবিলাক বিচাৰি ফুৰিছিলে আৰু সিহঁতক লেখকে ৰাতিপুৱাৰ চৰাইজাকৰ লগত তুলনা কৰিছিলে কাৰণ ৰাতিপুৱাৰ চৰাইজাকে যেনেকৈ ৰাতিপুৱাই খাদ্যৰ সন্ধানত ওলাই আহে ইহঁতেও ঠিক তেনেধৰণে ওলাই আহে আৰু যেতিয়া দুপৰীয়া হয় নাইকিয়া হৈ যায় আৰু যিহেতু ৰাইটাৰে সিহঁতক বহুত দিন ধৰি লগ পাই আছিলে গতিকে ৰাইটাৰে সিহঁত প্ৰত্যেকজনকে চিনি পাইছিলে এতিয়া ৰাইটাৰে সিহঁতক সুধিছিল যে তোমালোকে ভৰিত চেণ্ডেল কিয় পিন্ধা নাই আৰু তেতিয়া তাৰ মাজৰ এজনে কৈছিলে যে মোৰ মায়ে মোক চেল্ফৰ পৰা চেণ্ডেল উলিয়াই নিদিয়ে আৰু আন এজনে সেইটো কথা শুনি কৈছিলে যে যদি মাকে উলিয়াই দিলেওহেঁতেন তথাপিও কিন্তু সি দলিয়াই পেলালেহেঁতেন তাৰ অৰ্থ এইটোৱে যে অৰ্থাৎ তাৰ নিজৰো মানে চেণ্ডেল পিন্ধাৰ কোনো ইচ্ছা নাছিলে আৰু যিজনে এই কথাটো কৈছিলে সিও কিন্তু জুবিন গাৰ্গৰ নিচিনা দুখন ভৰিত বেলেগ বেলেগ কালাৰ দুপাত বেলেগ জোতা পিন্ধি আছিলে কাৰণ সেই জোতাযোৰো সি হয়তো সেই জাবৰৰ দমবিলাকত পাইছিলে য'ত মানে এপাত জোতা সি বেলেগ আৰু আন পাত সি বেলেগ কালাৰৰ পালে আৰু ৰাইটাৰে যেতিয়া সেইটোলৈ চকু দিছিলে বা কৈছিলে সি মানে লাজ পাইছিলে আৰু তাৰ মাজত তৃতীয় এজন ল'ৰা আছিলে সি আকৌ কৈছিলে যে মই জোতা এযোৰ বিচাৰো কিন্তু মই জীৱনত কেতিয়াও জোতা পিন্ধিবলৈ পোৱা নাই অৰ্থাৎ ৰাইটাৰে ইয়াত সিহঁতৰ জোতা বা চেণ্ডেলৰ কথা সুধি এইটোৱে বুজাইছে যে সিহঁতে যে কিমান দুখত বা অভাৱত জীৱন কটাইছে সেই কথাটো প্ৰকাশ কৰিছে ইয়াত কিন্তু ৰাইটাৰে আমাক আন এটা কথাও কৈছে যে তেখেতে দেশৰ বহু অংশলৈ গৈ পাইছে আৰু তাত মানে চিটিৰ লগতে গাঁৱৰ সেই সৰু সৰু ৰাস্তাবিলাকতো কণ কণ ল'ৰা ছোৱালীবিলাকক তেখেতে দেখিছে আৰু সিহঁতে সদায় খালী ভৰিৰে মানে খোজ কাঢ়ে বা কেতিয়াও সিহঁতে চেণ্ডেল জোতা নিপিন্ধে আৰু যেতিয়া সিহঁতক সোধা হয় যে কিয় সিহঁতে মানে খালী ভৰিৰে থাকে আৰু তেতিয়া সিহঁতে কয় যে আমাৰ এইটো এটা পৰম্পৰা বা ট্ৰেডিশ্যন যে আমি সদায় খালী ভৰিয়ে থাকোঁ কিন্তু ৰাইটাৰে এইটো ক্ষেত্ৰত কৈছে যে এইটো সিহঁতৰ এটা এক্সকিউজ বা সিহঁতে মিছা মাতিছিলে যে সিহঁতে খালী ভৰিয়ে থাকে এইটো সিহঁতৰ পৰম্পৰা বুলি প্ৰকৃততে সিহঁতে ইয়াৰ জৰিয়তে সিহঁতৰ যিটো পাৰপেচুৱেল ষ্টেট অফ পভাৰ্টি বা সদায় যিটো সিহঁতৰ জীৱনত অভাৱ অনাটন এইটো লুকুৱাই ৰাখিছিলে আৰু সিহঁতৰ হাতত সেইখিনি টকাও নাথাকে যাৰ জৰিয়তে সিহঁতে এযোৰ নতুন চেণ্ডেল কিনি পিন্ধিব পাৰে এতিয়া ৰাইটাৰে আমাক এটা ষ্টৰি কৈছে আৰু এই ষ্টৰিটো তেখেতক উডিপি নামৰ ঠাইখনৰ এজন মানুহে কৈছিলে যেতিয়া সেই মানুহজন সৰু ল'ৰা আছিলে তেতিয়া সি মানে যেতিয়া স্কুললৈ যায় তাৰ ৰাস্তাত এটা মন্দিৰ আছিলে আৰু সেই মন্দিৰটোতে তাৰ দেউতাক এজন পুৰোহিত আছিলে আৰু সি যেতিয়া সেই ঠাইখন পায় তেতিয়া সি সদায় পূজা কৰে যে হে ভগৱান মই যাতে পিন্ধিবলৈ এযোৰ জোতা পাওঁ কাৰণ তাৰ পিন্ধিবলৈ কোনো জোতা নাছিলে আৰু এতিয়া 30 ইয়াৰ্ছ পিছত আমাৰ ৰাইটাৰেও সেই ঠাইখনলৈ গৈছিলে আৰু তাত তেখেতে মানে এটা সলনি বা সেই মন্দিৰটো সেই ঠাইখন এটা খালী খালী যেন লাগিছিলে তেখেতৰ আৰু তাত দেখিছিলে যে তেখেতে এজন সৰু ল'ৰা স্কুলৰ পৰা আহিছে আৰু তাৰ ভৰিত জোতা আছিলে আৰু সেই সৰু ল'ৰাজন দেখাৰ লগে লগে ৰাইটাৰৰ আন এজন ল'ৰালৈ মনত পৰিছিল সেই ল'ৰাজনেও যেতিয়া তাৰ জীৱনৰ প্ৰথম জোতাযোৰ পাইছিলে সি ভগৱানক প্ৰাৰ্থনা কৰিছিলে লেট মি নেভাৰ লুজ দেম অৰ্থাৎ মই যাতে এই জোতাযোৰ আৰু কেতিয়াও হেৰুৱাবলগীয়া নহয় আৰু ৰাইটাৰৰ এইটো চাই ভালো লাগিছিলে কাৰণ তেখেতে দেখিছিলে যে এতিয়া সেই আগৰ নিচিনা নাই অৰ্থাৎ এতিয়া সেই পুৰোহিতৰ ল'ৰাজনেও পিন্ধিবলৈ এযোৰ জোতা পাইছে কিন্তু তেখেতে এইটো কথাক লৈ দুখো প্ৰকাশ কৰিছিলে যে আমাৰ দেশৰ যিবিলাক আদাৰ বেলেগ বেলেগ ৰেক পিকাৰ্ছ বা সেই জাবৰ জোথৰ বুটলি থকা সেই সৰু সৰু ল'ৰাবিলাকবোৰ আছে সিহঁতৰ কিন্তু ভৰিত পিন্ধিবলৈ এতিয়াও এযোৰ জোতা নাই এইবাৰ ৰাইটাৰে আমাক সীমাপুৰী নামৰ ঠাইখনৰ কথা কৈছে এই সীমাপুৰী নামৰ ঠাইখন আছে দিল্লীৰ ওচৰত এইখনক তোমালোকে বস্তি এলেকা বুলিও ক'ব পাৰা তোমালোকে চাগে দেখিছা যেতিয়া তোমালোকে ৰেলত যোৱা ৰেল লাইনৰ কাষে কাষে কিছুমান মানুহ অস্থায়ীভাৱে থাকিবলৈ লয় সিহঁতে তম্বু এইবিলাক পাতি থাকে আৰু সিহঁতৰ তাত থকা কোনো পাৰ্মিট নাথাকে বা সিহঁতে ইলিগেলি তাত থাকে আৰু সেইবাবে ইহঁতক স্কুৱেটাৰ্ছ বুলিও কোৱা হয় আৰু এই লোকসকল আহিছিলে 1971ত বাংলাদেশৰ পৰা আহিছিলে আৰু এওঁলোকৰ ভিতৰত চাহেবৰ ফেমিলিটোও এটা আছিলে
আৰু লিখকে কৈছে এই যে সীমাপুৰী নামৰ সেই বস্তি এলেকাৰ সেই ঠাইখন তাত কোনো ধৰণৰ সিহঁতৰ কাৰণে থকাৰ সুবিধা নাছিলে, খোৱাৰ সুবিধা নাছিলে, পানীৰ সুবিধা আছিলে। তথাপিও তেনেকৈ 10,000 ৰেক পিকাৰ জাবৰ বুটলি খোৱা সেই মানুহ আছিলে। সীমাপুৰী নামৰ সেই ঠাইখনত সেই ৰেক পিকাৰসকল প্ৰায় 30 ইয়াৰ্ছলৈকে আছিলে আৰু সিহঁতে মানে তাত গভৰ্ণমেণ্টৰ কোনো পাৰ্মিশ্যন নোহোৱাকৈ ইলিগেলি আছিলে। আৰু তাৰ পলিটিচিয়ানছবিলাকে সিহঁতক মানে ৰেচন কাৰ্ড দিছিলে, যাৰ সহায়ত সিহঁতে মানে দোকানৰ পৰা খোৱা বস্তু এইবিলাক পাইছিলে। আৰু তাৰ বিনিময়ত কিন্তু সিহঁতে সেই পলিটিচিয়ানজনক ভোট দিবলগীয়া হৈছিলে। আৰু ৰাইটাৰে এইবাৰ কেইজনীমান তাত উইমেন আছিলে বা মহিলা আছিলে, তেওঁলোকক সুধিছিল যে তোমালোকে ঢাকাৰ পৰা ইয়ালৈ কিয় আহিছা? আৰু তেতিয়া সেই মহিলা কেইগৰাকীয়ে কৈছিলে যে ঢাকাত যিখন ঠাইত সিহঁতে আছিলে তাত কোনো ধৰণৰ সুবিধাই নাছিলে, সিহঁতে খাব পোৱা নাছিলে, সিহঁতৰ খেতি বাতি ঘৰ মাটি একোৱেই নাছিলে। কিন্তু এই সীমাপুৰী নামৰ ঠাইখনত সিহঁতে এটলিষ্ট খাব পাইছে বা শুব পাৰিছে শান্তিত, গতিকে সিহঁতে মানে এই ঠাইখনতে থাকিবলৈ বেছি ভাল পাইছিলে। সেই উইমেন কেইগৰাকীয়ে পুনৰ কৈছিলে যে সিহঁতে য'তেই খাবলৈ পায় তাতেই সিহঁতে টেম্পৰাৰীকৈ টেণ্ট সাজি থাকিবলৈ লয়। আৰু সেই টেণ্টবোৰতে সিহঁতৰ ল'ৰা ছোৱালী জন্ম হয় আৰু সেই ল'ৰা ছোৱালীবোৰ তাত ডাঙৰ দীঘলো হয় আৰু তাৰপিছত পুনৰ এই ৰেক পিকিঙতে লাগি যায়। কাৰণ সীমাপুৰী নামৰ ঠাইখনত ৰেক পিকিঙেই হৈছে সিহঁতৰ জীয়াই থকাৰ একমাত্ৰ উপায়। এণ্ড গাৰ্বেজ ইজ টু দেম ইজ গ'ল্ড। আৰু সিহঁতৰ বাবে সেই জাবৰ জোঁথৰ বা সেই গাৰ্বেজবোৰ হৈছে গ'ল্ডৰ নিচিনা, কাৰণ তাৰ পৰাই সিহঁতে জীৱন নিৰ্বাহৰ বাবে খোৱা বস্তু থকা এই সকলোবোৰ পায়। এইবাৰ চাহেবে কৈছে যে সি কেতিয়াবা সেই গাৰ্বেজ ডাম্পবোৰত বিচাৰি থাকোঁতে 1 টকা বা 10 টকীয়া নোট এখনো পায়। আৰু যেতিয়াই কোনোবাই তাত টকা বিচাৰি পায় তাৰ মনত আৰু অধিক হেঁপাহৰ সৃষ্টি হয়, কি ঠিক সি আৰু যদি বিচাৰি থাকে তেনেকৈ ক'ৰবাত সি টকা বিচাৰি পায়। গতিকে চাহেবৰ নিচিনা সেই কণ ল'ৰাসকলৰ কাৰণে গাৰ্বেজ ডাম্পবোৰ আছিলে এটা সিহঁতৰ সপোন পূৰণ কৰাৰ বাবে এটা উপায়। আৰু সিহঁতে ভাবিছিলে তাত পোৱা সেই টকা বা সেই বয় বস্তুবোৰৰ পৰাই সিহঁতে সিহঁতৰ যিবিলাক সপোন আছিলে সেইবোৰ পূৰাব। কিন্তু সিহঁতৰ যিবিলাক এল্ডাৰ্ছ আছিলে বা মাক দেউতাক ডাঙৰ মানুহ আছিলে, সিহঁতৰ মতে কিন্তু সেই গাৰ্বেজ ডাম্পবোৰ আছিলে এটা জীৱন নিৰ্বাহৰ এটা উপায়হে মাথোন। এদিন শীতকালৰ ৰাতিপুৱা চাহেবে তাৰ বা গুণাৰে নিৰ্মিত এখন গেটৰ বাহিৰত সি থিয় হৈ আছিলে আৰু তাৰ ভিতৰত মানে দুজন মানুহে টেনিছ খেলি আছিলে। আৰু সি কৈছিলে যে আই লাইক দ্য গেম, মানে সি খেলটো ভাল পাইছিলে কিন্তু সি খেলটো খেলিব নাজানিছিলে। গতিকে সি বাহিৰৰ পৰা সেই খেল খেলি থকা চায়ে সি সন্তুষ্টি পাইছিলে। লগতে সি এইটো কথাও কৈছিলে যেতিয়া তাৰ ভিতৰত কোনো নাথাকে তেতিয়া সি তালৈ যায় আৰু গেট কিপাৰজনে তাত থকা চুইং বা এখন জোলনা আছে তাত উঠিবলৈ তাক দিয়ে। এইবাৰ ৰাইটাৰে দেখিছিলে যে চাহেবে এযোৰ টেনিছ শ্বুজ পিন্ধি আছিলে, কিন্তু ৰাইটাৰে এইটো মন কৰিছিলে যে চাহেবে যিযোৰ কাপোৰ পিন্ধি আছিলে তাৰ লগত সেই টেনিছ শ্বুজযোৰ একদমেই মিলা নাছিলে, কাৰণ তাৰ কাপোৰযোৰ আছিলে লেতেৰা ফটা চিটা আৰু চাহেবে কৈছিলে যে তাক সেই টেনিছ শ্বুজযোৰ কোনোবাই দিছে। কিন্তু ৰাইটাৰে এইটো তাৰ কথাৰ পৰা গম পাইছিলে যে সি সেই টেনিছ শ্বুজযোৰ ক'ৰবাৰ সেই জাবৰৰ দমৰ পৰাই তুলি আনিছে। হয়তো কোনোবা ধনী ঘৰৰ ল'ৰাই জোতাযোৰত 2-এটা ফাট মেলাৰ কাৰণে পেলাই দিছে, সি মানে আৰু সেইযোৰ নিপিন্ধে। কিন্তু চাহেবে সেইযোৰে বুটলি আনি পিন্ধিছিলে। চাহেবৰ নিচিনা এজন ৰেক পিকাৰৰ কাৰণে তেনেকুৱা ফটা চিটা জোতা এযোৰ পিন্ধাটো কোনো ডাঙৰ কথা নহয়। সেইটোৱে তাৰ কাৰণে এটা সপোন সাৰ্থক হোৱা যেন, কাৰণ সি হয়তো নিজেই কিনি এযোৰ জোতা পিন্ধিব নোৱাৰিলেহেঁতেন, গতিকে এযোৰ ফটা জোতা হ'লেও সি সেইযোৰ পিন্ধি ভাল পাইছিলে। আৰু ৰাইটাৰে এইখিনিতে এইটো কথা কৈছে যে চাহেবৰ বাবে টেনিছ শ্বুজযোৰ পিন্ধাটো সপোন সাৰ্থক হৈছে। চাহেবে যি খেল চাই আছে বা সেই যে টেনিছ খেলটো খেলা চাই আছে সেইটো কিন্তু তাৰ জীৱনত কেতিয়াও সাৰ্থক নহ'ব, অৰ্থাৎ সি কেতিয়াও জীৱনত টেনিছ খেল হয়তো খেলিব নাপাব। সিদিনাখন ৰাতিপুৱা কি হ'ল, ৰাইটাৰে চাহেবৰ হাতত এটা ষ্টীলৰ সাজ বা এটা বাচন লৈ গৈ থকা দেখা পাইছিলে আৰু সেই বাচনটো সি গাখীৰ আনিবলৈ বুলি লৈ গৈ আছিলে। আৰু চাহেবে যেতিয়া ৰাইটাৰক লগ পালে সি কৈছিলে যে সি এতিয়া এখন চাহ দোকানত কাম কৰে আৰু তাত কাম কৰাৰ কাৰণে তাৰ মালিকে তাক 800 টকাকৈ দিয়ে এমাহত আৰু লগতে তাক খোৱা বোৱা সকলোখিনি দিয়ে। তেতিয়া ৰাইটাৰে তাক সুধিলে যে তুমি এতিয়া তোমাৰ এই কামটো ভাল পাইছানে বা চাহ দোকানত থাকি তুমি ভাল পাইছানে? কাৰণ ৰাইটাৰে চাহেবৰ চকুত যিটো আগৰ কেয়াৰ ফ্ৰী লুক আছিলে বা আগত যে সি স্বাধীন আছিলে সেইটো হেৰুৱা যেন পাইছিলে। এতিয়া যিহেতু চাহেবে এখন চাহ দোকানত কাম কৰি আছে, গতিকে তাৰ হাতত এতিয়া নতুন বহুত দায়িত্ব সোমাই আহি পৰিছে। আৰু আগতে যেনেকৈ সি এটা ৰেক পিকাৰ হিচাপে অ'ত ত'ত অনাই বনাই ঘূৰি ফুৰিছিলে, এতিয়া সি আৰু তেনেকৈ থাকিব নোৱাৰা হৈছে। আৰু তাৰ হাতত থকা সেই ষ্টীলৰ বাচনটো তাৰ আগতে যি সেই ৰেক পিকাৰৰ সেই বেগটো আছিলে পিঠিত তাতকৈ বেছি গভীৰ যেন দেখা গৈছিলে। আৰু এতিয়া সি তাৰ সম্পূৰ্ণ স্বাধীনতা হেৰুৱাই পেলাইছিলে
আগতে সি সম্পূৰ্ণ স্বাধীন আছিলে এণ্ড হি ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ তাৰমানে সি এতিয়া আৰু নিজৰ অধীন হৈ থকা নাছিলে অৰ্থাৎ সি তাৰ সম্পূৰ্ণ স্বাধীনতা হেৰুৱাই পেলাইছিলে অলৰাইট গাইজ এইখিনিতে তোমালোকৰ চেপ্টাৰটোৰ এই পাৰ্টটো কমপ্লিট হ'ল আৰু যিটো নেক্সট পাৰ্ট আছে আমি তাৰ কাৰণে এটা বেলেগ ভিডিঅ' বনাই তোমালোকক বুজাই দিম যদি ভিডিঅ'টো ভাল লাগিছে আৰু যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে এনেধৰণৰ ভিডিঅ' সদায় পাই থাকা থেংক ইউ ভেৰি মাছ